গুড মৰ্ণিং সকলোকে। আপোনালোক সকলো ভালে আছেনে? আশা কৰোঁ ভালে আছে চাগে, মোৰো ভালেই বাৰু। আহি গ'লোঁ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আকৌ। আজি ভিডিঅ'টি বহুত ভাল লগা হ'বলৈ গৈ আছে। আপোনালোকে চাই থাকিব ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ। মই আপোনালোকক সকলোবিলাক দেখাই যাম। ৰেডি হৈ গ'লোঁ যাবলৈ। আমি গৈ আছোঁ এতিয়া লংকাৰ কাকি নামৰ এটা ঠাইত, আৰু তাতে আমাৰ বা আছে। আমি বাৰ ঘৰত গৈ আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বহি লওঁ গাড়ীত। এই আমাৰ ঘৰৰ পৰা ওলোৱা ৰাস্তা, অকণমান বৰষুণ পৰিলে বহুত বোকা হৈ যায়। প্ৰথমতে আমি বাক লৈ লওঁ। বা আছে, বা যাব আমাৰ লগত। গাড়ীখনত তেল কমি আছিলে, তেল অকণ ভৰাই ল'লোঁ গাড়ীখনত, কাৰণ গাড়ীখনেও খাব লাগিব ন। গাড়ীখনে খালেহে আমাক লৈ যাব পাৰিব। আহি গ'লোঁ আকৌ আমি এতিয়া বা ঠাইলৈ। নহ'লে গৈ আছোঁ এতিয়া, চাই থাকক আপোনালোকে। এতিয়া আহিলোঁ, এতিয়া ভিন্দেৰ কাৰণে এখন বজাৰ কৰিছোঁ আমি। ভিন্দেৰ কাৰণে সৰু গিফ্ট এটা লৈ ল'লোঁ। এয়া চাওক, দিলে গিফ্ট এটা। লৈ আমি আকৌ যাত্ৰা আৰম্ভ কৰি দিওঁ। হোটেলত সোমালোঁ, অলপ মিঠাই চিঠাই ল'লোঁ। বাহঁতৰ ঘৰলৈ যাম যেতিয়া মিঠাই চিঠাই লৈ পেলাই আকৌ যাব লৈছোঁ আমি। আমি আকৌ গৈ থাকোঁ। আকৌ আৰম্ভ আমাৰ যাত্ৰা। চাই থাকক ভিডিঅ'টো। বেবেজিয়া ট্ৰেইন লাইন। তো ট্ৰেইন লাইনৰ গেট বন্ধ হৈ আছে, ট্ৰেইন অহাৰ টাইম হৈছে। তো ট্ৰেইন অহালে আমি ৰৈ থাকিব লাগিব ইয়াতে, উপায় নাই, বহুত গৰম লাগিছে, ৰ'বই লাগিব আৰু। ট্ৰেইন নহয়, ইঞ্জিনটোহে আহিছে। ট্ৰেইন আহিব বুলি ৰৈ থাকিলোঁ, ইঞ্জিনটোহে আহিছে। পাৰ হৈ গ'ল ইঞ্জিনটো। তো আমি যাব পাৰোঁ এতিয়া আকৌ। আমাৰ ৰাস্তা মুকলি কৰি দিব এতিয়া। আহি গ'লোঁ এতিয়া আকৌ। আহি বাইপাছ উঠি গ'লোঁ।
বহুত দেৰিয়ে হৈছে আৰু অলপ সোনকালে আমি বাইপাছ উঠিব লাগিছিলে, কিন্তু উঠিব নোৱাৰিলোঁ। বাটত আৰু কাম আছেই বহুত। যাওঁতে ভণ্টিৰ ঘৰত সোমাই যাম নৈ। ঘৰৰ পৰা অলপ বস্তু দি পঠিয়াইছিলে, বস্তুখিনি দি কৰিহে যাব পাৰিম আকৌ। ইমান দেৰি হয় ঠিক নাই আৰু আজি। এইটো বাইপাছৰ চক হয় নগাঁৱৰ, তো এইটো ৰাস্তা দি নগাঁও টাউনৰ ভিতৰলৈ সোমাব পাৰি। আৰু এতিয়া আমি ইফালে নাযাওঁ, আৰু এইফালেদি আপাৰ আছামলৈ যাব পাৰি। তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট গোটেইবিলাক যাব পাৰি এইফালে। আৰু এতিয়া আমি যাম এইফালে, আমাৰ ৰাস্তাটো হ'ল এইটো। তো আমি এই দিশে আগবাঢ়িম, দক্ষিণ দিশে। এফালে গ'লে আমি কাকি পাম, লংকা পাম, হোজাই, লামডিং, শিলচৰ। পাই গ'লোঁ সেই ভণ্টিহঁতৰ ঘৰত, আৰু সিহঁতৰ ঘৰলৈ দি পঠিয়াইছিলে কঁঠাল। আমি কঁঠালটো নমাই আকৌ সিহঁতৰ ঘৰৰ পৰা ওলাই যাম কাকিলে বুলি। এইটো হয় ভণ্টিহঁতৰ ঘৰ। সেইকেইটা কঁঠালকেইটা নমাই দিওঁ। এটা, দুটা কঁঠাল, এটা লোৱা, দুইটা বিয়াত ওজন যোৱাই হয় মোৰ। আহিলোঁ ভণ্টিহঁতৰ ঘৰত, বহিলোঁ, চাহ দিলে, চাহ খাব লৈছোঁ। খাই কৰি আকৌ আমি ওলাম ভণ্টিহঁতৰ দোকান। আৰু জেঠু থাকে দোকানতে। জেঠু মানে চাকৰিৰ পৰা ৰিটায়াৰ হৈ আহি ঘৰতে এনেই থাকে কাৰণে এখন দোকান খুলি ল'লে। ননৈ সাঁতৰগাঁও বুলি কয় এইখিনি। আৰু আপোনালোকে আহিব ইয়াতে, আহি আপোনালোকৰ ঘৰ বনোৱা সামগ্ৰী গোটেইবিলাক ইয়াতে পাই যাব, লৈ যাব পাৰিব। ওলাই দিলোঁ ভণ্টিহঁতৰ ঘৰৰ পৰা। এতিয়া আকৌ কাকিলে বুলি আমি যাত্ৰা আৰম্ভ কৰিম। ভণ্টিকো লৈ ল'লোঁ আমাৰ লগতে, ভণ্টিও যাব আমাৰ লগত। তো গৈ থাকোঁ এতিয়া। টুলগেট আছে, তো টুলগেটৰ কাৰণে মানে আহোঁতে যাওঁতে টুলগেটত টকা দি যাব লগা হয় ন। তো গতিকে মোৰ গাড়ীটোত মানে ফাষ্টেগ লগোৱা হোৱা নাই এতিয়ালৈ। তো এই দাদাৰ লগত কথা পাতিলোঁ, কথা পাতি ইয়াতে ফাষ্টেগটো লগাই লওঁ বুলি ভাবিলোঁ। দাদাৰ লগত কথা পাতি পেলাই দাদাই মোক কৰি দিব কামটো। তো ফাষ্টেগ নলগালে বহুতো দিগদাৰ হয় এনেকৈ টুলগেট অহা যোৱা কৰিবলৈ, কাৰণ পইচাটো বেছিকৈ ভৰিব লগা হয় ন। তো গতিকে ফাষ্টেগটো আজি লগাই লওঁ, নেক্সট টাইমৰ পৰা সুবিধা মতে মই গৈ থাকিব পাৰিম, আহি থাকিব পাৰিম। আহি পাই গ'লোঁ হোজাই শংকৰদেৱ নগৰ। আৰু অলপ আছে আমাৰ ঠাই পামগৈ। আৰু আমি ইয়াতে এটা হনুমানৰ মূৰ্তি, প্ৰভু ৰাম ভক্ত হনুমানৰ মূৰ্তি এটা আছে, আপোনাক দেখাই যাওঁ। বহুত ডাঙৰ মূৰ্তি, চাওক। দেখালোঁ আপোনালোকক। এতিয়া আকৌ গৈ থাকোঁ আমি আগলৈ। আহি আমি পাই গ'লোঁ আমাৰ স্থান, আইনী বাহঁতৰ ঘৰত। আহি পাই বহিছোঁ অলপ বা ঘৰত। সেয়া বা হয় আমাৰ, খাবলৈ দিছে আমাক ঠাণ্ডা। তো গৰমত খাই ভাল লাগিব বাৰু, ঠাণ্ডাটো খাই লওঁ।
চাওঁতে চাওঁতে আন্ধাৰেই হৈ গ'ল। ভিন্দক লগ পালোঁ, এতিয়া আন্ধাৰত ভিন্দৰ মুখখন ধৰিব নোৱাৰিব, দেখাই দিম বাৰু আপোনালোকৰ পিছত। ভিন্দৰ লগত অলপ ওলাই আহিলোঁ ৰাস্তাৰে খোজকাঢ়ি ভিন্দৰ লগত কথা পাতি আহি আছোঁ বাৰু। মানে কি হয় আন্ধাৰ হ'ল ন, ত' সেইকাৰণে বাকীখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ। এতিয়া আহি ঘৰ পালোঁ, ঘৰ পাই চাওক ভিন্দৰ গাড়ীবিলাক ঘূৰাই পকাই মানে জেগাই নিজৰ জেগাত গাড়ীবিলাক থৈ দিব। গাড়ীখন মই লৈ পেলাই মই জেগাত থৈ দিম। তাত এতিয়া অলপ ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ চাহ পানী খাই লওঁ। আহি পাই অলপ ফ্ৰেছ হ'লোঁ, মুখ হাত ধুলোঁ। গৰম বহুত, ঘূৰিব গ'লোঁ, ভাল লাগিল। কিন্তু এটা কথা বেয়া লাগিল, আপোনালোকক একো দেখাব নাপালোঁ। দেখাবলগীয়া বহুত বস্তুৱেই আছিল, আপোনালোকক একো দেখাব নাপালোঁ কাৰণ আন্ধাৰ হয় বাহিৰত। তো গতিকে সেইটো কথাত বেয়া লাগিল। আহি খেলখন লগাই লৈছিলোঁ চাম বুলি, কিন্তু খেলখনৰ কাম ফিনিছেই হৈ গ'ল। ইণ্ডিয়া জিকিয়ে গ'ল। ৰাতিৰ আহাৰ ৰেডি হৈ গ'ল। ইমানেই খুৱাইছে এলাহ আমনি লাগি গৈছে একদম কৈছোঁ। আজি টোপনিও হেঁচা মাৰি ধৰিছে, সিহঁত তাতে ভাগৰ দেখিছেই মানুহটোৰ অৱস্থা, চকু মেলিবই মন যোৱা নাই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ গুড নাইট, বাই বাই।